भबानीपुर बी ब्लकनि गंसे नखरनि खिखरसालियाव सिनायमोनै सुबुंनि गोथैसह बोखांनो हानाय जाथाया सोमोनांनाय थासारि सोमजिहोदों। बाक्सा जिल्लानि बरबरी पुलिस थानानि सिङाव थानाय भबानीपुर बी ब्लकनि गंसे नखरनि खिखरसालियाव फासि लानाय थासारियाव सासे सिनायमोनै सुबुंनि गोथैसह बोखांनो हायो। भबानीपुर बी ब्लकनि लहित नाथनि नखरनि सुबुङा फुंनि समाव खिखरसालियाव थांनाय समाव फासि लानाय थासारियाव गोथै सहखौ नुजेनो। जाथायथिलियाव बरबरी पुलिसा सौहैनानै गोथै सहखौ बोखांनो हायोब्लाबो सिनायमोनै सुबुङा बोरै गुबुननि खिखरसालियाव फासि लानानै गावनि जिउखौ फोजोबनानै लाखो बेखौ लानानै सोमोनांनाय थासारि सोमजिहोयो। गोथै सहखौ बोखांनायनि उनाव डक्टर रबि बर' देहा फाहामसालियाव आनजाद खालामनो थाखाय पुलिसा दैथायहरो। ফোন কৰি জনালে ঘৰৰ পৰা লহিত নাথৰ ল'ৰা অতুল নাথে ফোন কৰি জনাওঁতে মোৰ ঘৰত লেট্ৰিন ঘৰত এজন মানুহে সুইচাইড কৰা অৱস্থাত দেখা পাইছোঁ। মানুহজন চিনি পোৱা নাই, ভয় খাইছোঁ, সেইকাৰণে আপোনালোকক জনালোঁ আপোনালোকে আহি দিয়ক। আমি আহিলোঁ, আহি দেখা পাওঁ আমি যি অৱস্থাত আছে অলমেই আছে, মুখটো প্ৰত্যক্ষ হিচাপে সন্মুখৰ পিনে নাই। আমি চিনি পোৱা নাই আৰু ইয়াত উপস্থিত থকা ৰাইজেও কোনেও চিনি পোৱা নাই বুলি কৈ আছে। আমি ইতিমধ্যে VDPও গম পাইছে, গাঁওবুঢ়া গম পাইছে আৰু VDPৰ গাঁওবুঢ়াৰ ফালৰ পৰা থানাক জনোৱা হৈছে। তেখেতসকলে আহি তদন্ত কৰি গম পাব। এতিয়া আমি ৰাইজে কোনো গম পোৱা নাই। মানুহজন অচিনাকি, বৰ্তমানত কোনেও চিনি পোৱা নাই। অচিনাকি, আমাৰ এই এৰিয়াৰ নহয়। এইটো বি ব্লক লহিত নাথ বুলি কয়, ভবানীপুৰ বি ব্লক গাঁৱৰ বয়সস্থ ব্যক্তি হয়। তেখেতৰ ঘৰৰ লেট্ৰিনৰ বাৰীত আছে লেট্ৰিন। ঘৰৰ পৰা 100-150 ফুট অন্তৰত হয় লেট্ৰিন ঘৰ। খোলা অৱস্থাত আছিল, তাতে মানুহজনে ওলমি আছে।